নমস্কাৰ আজি আমাৰ মাজত উপস্থিত আছে এগৰাকী সাহিত্যিক সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে জড়িত এগৰাকী মহিলা লগতে সামাজিক ক্ষেত্ৰৰ সৈতে বিশেষভাৱে জড়িত ৰুনা লাইলা বাইদেউ আহক আমি তেখেতৰ সৈতে চিনাকি হওঁ বাইদেউ নমস্কাৰ আমাৰ অনুষ্ঠানত নমস্কাৰ যেহেতু বাইদেউ এগৰাকী সামাজিক ক্ষেত্ৰৰ সৈতে বিশেষভাৱে জড়িত লগতে সাংস্কৃতিক ক্ষেত্ৰৰ সাহিত্যিক ক্ষেত্ৰৰ গোটেইকেইটা দিশ একেলগে আগুৱাই গৈছে আমি জানো আহক তেখেতে এই তিনিওটা দিশ কেনেদৰে সমানে আগুৱাই নিব পাৰিছে আসলতে সাহিত্য সংস্কৃতি বা সমাজ সকলোখিনি একেলগে বান্ধ খাই আছে ইটো অবিহনে আনটোক আমি ক'বই নোৱাৰোঁ যেনেকৈ সাহিত্য আছে কাৰণেহে সংস্কৃতি আছে আৰু সংস্কৃতি আছে মানেহে সাহিত্য আছে যেনেকৈ আমি সংস্কৃতিত যদি এটি গীতৰে কথা কওঁ তাতে যেনো সাহিত্য অবিহনে গীতটো সম্ভৱ হয় ঠিক তেনেকৈ আমি যিহেতুকে সামাজিক মানুহ গতিকে সমাজত সাহিত্য আৰু সংস্কৃতি দুয়োটাই জড়িত আৰু সাহিত্য সংস্কৃতি অবিহনে বা তাৰে যি মানে উন্নতিকৰণ অবিহনে সমাজ কেতিয়াও উন্নত হ'ব নোৱাৰে গতিকে গোটেইকেইটা দিশ এটা আনটোক এৰি সম্পূৰ্ণ নহয় সেইকাৰণে আটাইকেইটা দিশৰ লগতে মই জড়িত হ'বলৈ পাৰিছোঁ আৰু সেইবাবে মই নিজকে বহুত সুখী অনুভৱ কৰিছোঁ যেহেতু সৰ্বতে আপোনাৰ চৰ্চিত ছুটি ছবি লিজা দ্য আনটোল্ড ষ্টৰী যি এই ছবিখনে আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছে এই ছবিখনৰ বিষয়ে আপুনি কি ক'ব আসলতে এইখন আমাৰ অসমৰ খ্যাতনামা অভিনেত্ৰী কাশ্মীৰী শইকীয়া বৰুৱা বাইদেউৰ কন্যা লিজাৰ ওপৰত আধাৰিত এখন ছবি আৰু এইখন আসলতে মই প্ৰথমে উপন্যাস হিচাপে লিখিবলৈ আৰম্ভ কৰিছিলোঁ আৰু এতিয়াও উপন্যাসখন সম্পূৰ্ণ হওঁ অকণমান বাকী আছে কিন্তু তাৰ মাজতে কাশ্মীৰী বাইদেৱে বিচাৰিলে যে মই লিজাৰ ওপৰত নিৰ্মিত এই ছবিখন বিশেষকৈ অটিষ্টিক যিখিনি শিশু তেওঁলোকৰ ওপৰত নিৰ্মাণ কৰাৰ দৰে হৈছে এখন অকল লিজাকে সামৰিয়ে গোটেইখিনি হোৱা নাই যদিও লিজা তাৰ অন্যতম নায়িকা কিন্তু তাৰ লগত যিখিনি অটিষ্টিক শিশু আছে তেওঁলোকৰো গোটেইখিনি জীৱন প্ৰক্ৰিয়া বা কেনেকেনো মানুহৰ তেওঁলোকে লেইলে চেইছে পায় তাৰপিছত আমি সমাজৰনো কি কৰণীয় আছে তেওঁলোকৰ ওপৰত তাৰ ওপৰত নিৰ্মাণ কৰা হৈছে গতিকে কাশ্মীৰী বাইদেউ আৰু অসীম হাজৰিকা তেওঁলোক দুয়োজনৰে মোৰ সহ পৰিচালক হিচাপে কাম কৰিছে অসীম হাজৰিকাই আৰু কাশ্মীৰী বাইদেউ লিজাৰ মাকৰ চৰিত্ৰত অভিনয় কৰিছে আৰু লিজাৰ চৰিত্ৰত অভিনয় কৰিছে মুন্মি ফুকন আৰু বিভূতি দা আছে আমাৰ মানে ভৱেশ দাস দাদা আছে তেনেকৈ মানে খ্যাতনামা যিখিনি অসমৰ ছবি জগতৰ লগত জড়িত অভিনেতা অভিনেত্ৰী তেওঁলোকে অভিনয় কৰিছে আৰু মই ভাবোঁ এই সমাজৰ বাবে এক ইতিবাচক বাৰ্তা কাৰণ আজিকালি আমি দেখিবলৈ পাইছোঁ যে অটিজিম এক সামাজিক ব্যাধি হৈ পৰিছে কাৰণ এনেকুৱা অটিষ্টিক শিশুৰ সংখ্যা বাঢ়িবলৈ ধৰিছে যদি তেনেকুৱা আমি ইনষ্টিটিউটবিলাকত যোৱা যায় প্ৰজন্ম হওক বা আন তেনেকুৱা যিখিনি আছে তাতে দেখিবলৈ পোৱা যায় যে বহু সৰহসংখ্যক তেনেকুৱা অটিজিমৰ লগত মানে জড়িত বা তেনেকুৱা ভুক্তভোগী অটিষ্টিক শিশু আছে গতিকে তেওঁলোকক যদি আমি সময় থাকোঁতেই যদি আমি তেওঁলোকৰ চিকিৎসা কৰাওঁ বা তেওঁলোকক আমি কিছুমান থেৰাপি দিওঁ তেওঁলোকেও আমাৰ দৰে এজন মানুহৰ দৰে আগবাঢ়িব পাৰে যদিও ইয়াৰে সম্পূৰ্ণ সুস্থতা ইমান সম্ভৱ হৈ উঠা নাই কিন্তু আমি দেখিবলৈ পাইছোঁ যে কিছু শতাংশ তেওঁলোকে সমাজত আগবাঢ়িবৰ কাৰণে বা সমাজৰ হকে কাম কৰিবৰ কাৰণে বা নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিবলৈ সক্ষম হৈছে গতিকে লিজাখন তাৰে ওপৰত নিৰ্মিত এক ছবি আপুনি যি এই ছবিখনত লিজাক লৈছে সেই চৰিত্ৰটিত যি লিজাই তেওঁৰ জীৱন প্ৰণালী দাঙি ধৰিছে বৰ্তমান সমাজ আৰু এই ছুটি ছবিখনৰ যি সেই লিজাৰ অভিনয় কেনেদৰে সাঙুৰ খাই আছে বুলি আপুনি ভাবে কাৰণ মই এতিয়া ইতিমধ্যে কৈ উঠিছোঁৱেই যে সমাজত আজিকালি অটিষ্টিক শিশুৰ সংখ্যা খুবেই বৃদ্ধি পাবলৈ ধৰিছে কাৰণ তাৰ বিশেষ খুব কাৰণটো এতিয়ালৈকে ধৰিব পৰা হোৱা নাই কিন্তু তথাপিও বহুতে একাংশই কয় যে কিছুমান জেনেটিকেলিও হয় কিছুমান মানে প্ৰি মেচিয়ৰ যদি বেবী হয় তেনেকৈ বিভিন্ন কাৰণ আছে কিন্তু তাৰ মাজতে প্ৰথম কাৰণটো হৈছে যে আমি শিশুসকলক যদি সৰুৰে পৰাই আজিৰ শিশুখিনিৰ কথা কৈছোঁ দেই লিজাৰ সময়ৰ কথাটো বেলেগ আছিল আজিৰ শিশুখিনিৰ ক্ষেত্ৰত কি হৈছে সৰুৰ পৰাই মানে মোবাইলৰ অভ্যাস পৰিণত কৰিছে অভ্যাসত গতিকে সেই খেলা ধূলা কথা বাৰ্তা কোৱা সেইখিনি মানে নোহোৱা হৈ গৈছে গতিকে যদি মোবাইলটোৱে চাই থাকে তেতিয়াহ'লে কথা ক'বলৈ এটি সংগী বিচাৰিবলগীয়া নহয় মোবাইলটোতে ব্যস্ত হৈ থাকে তেনেকুৱা বহু শিশু দেখিছোঁ যে মোবাইলৰ অতিৰিক্ত মোবাইল চোৱাৰ কাৰণেও কিন্তু অটিষ্টিক হয়
আজিৰ যুগত কিন্তু লিজাটো আজি লিজাৰ বয়সে প্ৰায় 40 হ'বলৈ হৈছে গতিকে সেইখিনি সময়ত মোবাইলৰ প্ৰচলন নাছিল লিজাৰ ক্ষেত্ৰত অলপ কথাটো বেলেগ কিন্তু সেই সামাজিক প্ৰক্ৰিয়াটো বা মাকবিলাক যদি অলপমান এলাৰ্ট হয় বা যদি সৰুতে শিশুসকলক এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিৰ লগত জড়িত কৰাবলৈ চেষ্টা কৰা হয় বা খেলা ধূলা কৰাবলৈ চেষ্টা কৰা হয় তেতিয়াহ'লে হয়তো তেনেকুৱা আমি লিজাৰ দৰে বা তেনেকুৱা আন যিবোৰ অটিষ্টিক শিশু আছে তেনেকুৱা আমি কম পাম বুলি ভাবোঁ সমাজত আপুনি ভাবেনে এই চুটি ছবিখনৰ যি অভিনয় সেই অভিনয়ে সমাজত কিবা বাৰ্তা দিব বুলি 100% দিব কাৰণ আমি তেওঁলোকক অটিষ্টিক শিশু হিচাপে চাবলৈ আমি চিনেমাখনৰ মানে মেছেজ দিয়া নাই আমি এইটো মেছেজ দিবলৈ চেষ্টা কৰিছোঁ যে তেওঁলোকো আমাৰ মাজৰে এজন তেওঁলোকক আমি সহানুভূতিৰে নহয় আমি তেওঁলোকক মৰমেৰে আমাৰ মাজত স্থান দি তেওঁলোকক আমি আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ আৰু চিনেমাখনত এটা মেছেজ আছে যে যেতিয়া এই শিশুসকলৰ মাক ঢুকাই যায় তেতিয়া সেই শিশুসকলৰ কি অৱস্থা হয় মাজতে মোৰ এটা সঁচা কথা কওঁ মানে সঁচা ঘটনা মোৰ কাজিন এগৰাকী ছোৱালীজনী অটিষ্টিক মোৰ কাজিনজনী কেঞ্চাৰৰ ৰোগৰ লগত মানে তেওঁ ৰোগাক্ৰান্ত হৈ আছিল সেইখিনি সময়ত হস্পিটেলাইজ হৈছিল কিন্তু সেই সময়ত তেওঁৰ ছোৱালীগৰাকীক ৰাখিবলৈ কোনো পৰা নাছিল কাৰণ মাকৰ লগত এটা এটাচমেণ্ট হৈ যায় এই শিশুখিনি প্ৰায় দেখিবলৈ পোৱা যায় যে মাকৰ লগত এক ওতপ্ৰোতভাৱে জড়িত হৈ যায় যিখিনি মানে অইন সাধাৰণ শিশুখিনিতকৈ অলপ বেলেগ মাকৰ প্ৰতি এটাচমেণ্টটো আৰু তেনেকুৱা বহুত ক্ষেত্ৰত দেখা যায় কেতিয়াবা হাজবেণ্ড ৱাইফৰ ডিভৰ্চো হৈ যায় এই শিশুগৰাকীক লৈ তেনেকুৱা হয় গতিকে সেই সময়ত সেই বস্তুটো মই নিজে উপলব্ধি কৰিছোঁ বা লিজাৰ ক্ষেত্ৰতো কাশ্মীৰ বাই প্ৰায় কয় যে মোৰ অবিহনে লিজাৰ কি হ'ব তথাপি বাৰু লিজাৰ ক্ষেত্ৰত লিজাৰ ভায়েক আছে সেইটো এটা ভায়েকে চাব কিন্তু কিছুমান এনেকুৱা শিশুও আছে য'ত একমাত্ৰই সন্তান গতিকে সেইখনত এনেকুৱা এটা মেছেজ দিয়া গৈছে যে প্ৰজন্ম বা তেনেকুৱা ধৰণে আন যিবোৰ অৰ্গেনাইজেশ্যন আছে যিবোৰ তেনেকুৱা ইনষ্টিটিউট আছে তেওঁলোকে তেনেকুৱা শিশুসকলক আজিকালি ৰাখে আৰু গভৰ্ণমেণ্টৰ ফালৰ পৰাও তেনেকুৱা বহু ধৰণৰ কিছুমান আঁচনি আছে সেই গোটেইখিনিৰ কথা লিজা দ্য আনটল্ড ষ্টৰীত অলপ মানে সেইখনটো এখন শ্বৰ্ট মুভি গোটেইখিনি দেখাব নোৱাৰিলেও লিজা দ্য আনটল্ড ষ্টৰী যিখন মোৰ উপন্যাস সেইখনত মই গোটেইখিনি সামৰি লৈছোঁ হয় আপুনি যিহেতু সামাজিক ক্ষেত্ৰৰ লগতে সংগীতৰ লগতো জড়িত হয়তো সাংস্কৃতিক ক্ষেত্ৰৰ লগতো জড়িত বৰ্তমান আপুনি সংগীত জগতৰ ক্ষেত্ৰত যি আমাৰ গানসমূহ বৰ্তমান চলি আছে এই গানসমূহৰ ক্ষেত্ৰত আপুনি কি ক'ব বৰ্তমান যিখিনি গান শুনিবলৈতো খুবেই ভাল লাগে কিন্তু এইটো নহয় যে আমি অতীতৰ গানখিনি আমি বেয়া বুলি ক'ম অল্ড ইজ গ'ল্ড সদায় অতীতটো সদায় মানুহৰ কাৰণে ভাল হয় সদায় মানে শুৱলা হয় সুমধুৰ হয় কিন্তু এতিয়াও নতুন প্ৰজন্মৰ বহু গান খুব ধুনীয়া আকৰ্ষণীয় কিন্তু কিছুমান এনেকুৱা গান আছে খুব উশৃংখল বা খুব এটা বেয়া দিশ সমাজক দেখাবলৈ চেষ্টা কৰা হয় তেনেকুৱা গানবোৰক বাদ দি বাকী কিন্তু নতুন প্ৰজন্মৰ গায়ক গায়িকাই যথেষ্ট ভাল কাম কৰি আছে আৰু কিছুমান খুব সুমধুৰ গীত আমাৰ ইণ্ডাষ্ট্ৰীক উপহাৰ হিচাপে দিছে হয় আপুনি আমাৰ যি সাংস্কৃতিক ক্ষেত্ৰ যি আমাৰ এই ছবি জগতলৈ এই চুটি ছবি কেনে এটা বাৰ্তা দিছে চুটি ছবিসমূহে আচলতে প্ৰত্যেকখন চুটি ছবিতে একোটিকি মেছেজ থাকে কাৰণ চুটি ছবিসমূহ বাৰ্তাবাহক বুলিয়ে ক'ব পাৰি মানে কমাৰ্চিয়েল চিনেমাতকৈ চুটি ছবিৰ মানে বাৰ্তাটো বেছি সমাজৰ ফালে গতিকে বিভিন্ন যিমানখিনি চুটি ছবি আজিলৈকে চাইছোঁ সকলোখিনিত মই এটা ইতিবাচক দিশেই দেখা পাইছোঁ কেইখনমানক বাদ দি আপোনাৰ দ্বাৰা আৰু নতুনকৈ আমি চুটি ছবি দেখিবলৈ পাম বুলি আশা কৰিব পাৰি নেকি পাবা মোৰ নতুনকৈ মই এতিয়া বৰ্তমান আঁচনি লোৱা নাই পৰিকল্পনা কৰা নাই কিন্তু মোৰ যাদৱ পায়েঙৰ ওপৰত দ্য ফৰেষ্ট মেন অফ ইণ্ডিয়া এখন ডকুমেণ্টাৰী ফিচাৰ ফিল্ম মই অলৰেডি আমাৰ কমপ্লিট হৈছে অকণমান কামহে বাকী আছে 2% কাম বাকী আছে সেইখনো আমি অচিৰেই আমি কিছুমান কম্পিটিশ্যনত পঠাম সেইখন অলৰেডি ৰেডি হৈছে বাকী মই এখন কমাৰ্চিয়েল চিনেমাৰ কথাহে ভাবিছোঁ এখন বিগ বাজেটৰ চিনেমা কিন্তু মই যিহেতুকে বৰ্তমান শাৰীৰিক অসুস্থতা অকণমান ভাল হৈ লৈ মই এখন ব্যতিক্ৰমী কমাৰ্চিয়েল চিনেমা মই বনাম বুলি ভাবিছোঁ আশা আছে আপোনাৰ এই যিখন চুটি ছবি সেইখনত যি আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিছে সন্মানটো লাভ কৰি আপোনাৰ অনুভৱটো কেনেকুৱা হৈছে খুবেই ভাল লাগিছে কিন্তু এটা দুখ লাগিছে সেইখিনি সময়ত মই কেমলৈ আছিলোঁ দিল্লীত কিন্তু মই 29 তাৰিখে আহিছোঁ 1 তাৰিখে মানে এৱাৰ্ড চেৰিমনিটো আছিল কিন্তু তেতিয়া মানে আমাৰ অসীম হাজৰিকাই গোটেইখিনি যোগাযোগ কৰি আছিল অসীমে মোক ক'লে যে বা মানে আমি নমিনেশ্যনত আছোঁ কিন্তু আমি এৱাৰ্ডটো পাইছোঁ নে নাই সেইটো কনফাৰ্ম নহয় অলৰেডি মোৰ টিকেট কাটি ল'লোঁ মই 30 তাৰিখে গুচি আহিম তো মই আৰু ইমান ৰিস্ক নল'লোঁ ইফালে কেমলৈ উঠিছোঁ যে আৰু মই গৈ পেলাই তাতে এৱাৰ্ডটো যদি নাপাওঁ বেকাৰ টিকেটটো কেঞ্চেল হ'ব কষ্টও হ'ব আৰু মানে বেয়াও লাগিব কাৰণ মই নিজেই তেতিয়া অলপমান অসুস্থ
তাৰপিছত কিন্তু তাৰপিছত আহি পেলাই দুদিনৰ পিছত যেতিয়া মানে ৰিজাল্টটো আহিল ইমানেই ভাল লাগিছে কিন্তু এতিয়া মই আৰু এটা কথা এইটো মাধ্যমেৰে কওঁ যে তেওঁলোকে কোৰিয়াৰ কৰা কথা আছিলে এৱাৰ্ডটো কিন্তু তেওঁলোকে যোগাযোগ কৰিছে যে মই যিহেতুকে দিল্লী আকৌ গৈয়ে আছোঁ গতিকে তেওঁলোকে হয়তো মই তাতেই গৈ তেওঁলোকৰ হাতৰ পৰাই মই এৱাৰ্ডটো ল'বলৈ পাম আৰু খুব ভাল লাগিছে লিজাৰ প্ৰথমটো এৱাৰ্ড আৰু লিজাক লৈ মোতকৈ বেছি কাশ্মীৰী বা খুবেই আৱেগিক হৈ আছে কাৰণ কাশ্মীৰী বাৰ নিজৰ জীৱনৰ কাহিনী নিজে অভিনয় কৰিছে গতিকে সেই বস্তুটোত খুব সুখী আৰু মানে আৰু তাতকৈ ভাল লাগিছে যে ইমান চবেই মানে শ্বেয়াৰ কৰিছে যে চিনাকি অচিনাকি চবেই মানে পষ্টটো শ্বেয়াৰ কৰিছে যেতিয়া আমি পাইছোঁ বা এক উৎসাহমূলক চবেই কমেণ্ট দিছে সেইটো মোৰ কাৰণে মই ভাবোঁ মই মানে বহুত লাকি মোৰ এই দুৰ্যোগৰ সময়তো লিজাই মোৰ কাৰণে এক সুনাম কঢ়িয়াই লৈ আহিছে আৰু মোক জীয়াই থকাৰ এক মানে অন্য এটি উৎসাহ যোগাইছে সদুশেষত এটা বিশেষ প্ৰশ্ন বুলিয়ে নকওঁ এষাৰ কথা সুধিম যিহেতু আপুনি এই ছবিখনত লিজাৰ যিটো চৰিত্ৰ দাঙি ধৰিলে ঠিক একেদৰে লিজাৰ দৰে যিসমূহ পৰিয়াল আছে যিসমূহ ফেমিলি আছে বা যিসমূহ শিশু আছে সেই তেওঁলোকৰ মাক দেউতাকলৈ আপুনি কি ধৰণৰ বাৰ্তা দিব মই এইখিনিয়ে ক'ম বিশেষকৈ পিতৃসকলক মই ক'ম যে বহুসকল তেনেকুৱা মই মহিলা লগ পাইছোঁ যাৰ ডিভোৰ্চ হৈ গৈছে এইটো ক্ষেত্ৰত মই বহুত পেৰেণ্টছক লগ কৰিছিলোঁ মানে লিজাখন লিখি থাকোঁতেও লিজা শ্বৰ্টছ মুভিখন বনাই থাকোঁতেও আচলতে মোৰ কাহিনীৰ আধাৰতেই লিজা যিটো মই লিখি আছিলোঁ গতিকে তেতিয়া দেখিছিলোঁ যে তেওঁলোকক মানে বাপেকসকল পিতৃসকল শিশুৰ পৰা অকণমান আঁতৰি যায় গতিকে তেনেকুৱা নকৰিব আপোনাৰে অংশ তেওঁলোক আপোনাৰে মানে মৰম পালে তেওঁলোকে হয়তো জীয়াই থকাৰ আৰু প্ৰেৰণা পাব মাতৃগৰাকীক অকলশৰীয়া নকৰিব কাৰণ সেই মাতৃগৰাকীক যেতিয়া আপুনি সহযোগ কৰিব তেতিয়াহে সেই মাতৃগৰাকীয়ে জীয়াই থকাৰ যুঁজাৰ এক উৎসাহ পাব আৰু লগতে সেই শিশুগৰাকীক পৰিয়ালৰ মানুহেও মানে কোনোবা এখন অনুষ্ঠানত লৈ গ'লেও লেই চেই বা আঁতৰাই দে ভাঙিব পৰিব সেইখিনি যদি কৰে তেওঁলোকে সমাজত কেনেকৈ সেই শিশুখিনি উঠা বহা কৰিব গতিকে সেইখিনি হ'বলৈ নিদিব আৰু যুঁজি যাওক আৰু কম সময়তে থেৰাপিৰ যি ব্যৱস্থা আছে থেৰাপি দিয়ক বা আপোনালোকে ডক্টৰৰ পৰামৰ্শ লওক নিশ্চয় তেওঁ সমাজত কিবা এটা কৰি খাবলৈ পৰা হ'ব কাৰণ তেনেকুৱা বহুত অটিষ্টিক শিশু দেখিছোঁ যিয়ে খুব ভাল ছবি আঁকে যিয়ে খুব ভাল গান গায় যিয়ে খুব ভাল অভিনয় কৰে গতিকে সেইখিনি আমি যদি সুযোগ দিওঁ তেতিয়াহে তেওঁলোকে সুযোগ পাব যিহেতু আপুনি যি দুৰাৰোগ্য ৰোগক হৰুৱাই আপুনি আগবাঢ়ি আহিলে তাৰ লগতে আপোনাক যি অপৰূপা গ্ৰুপ তেওঁলোকে যি আপোনাক সহায় কৰিলে যি উৎসাহ দিলে সেই বিষয়ত আপুনি কেনেধৰণৰ উৎসাহ লাভ কৰিছিলে এই অপৰূপা গ্ৰুপৰ পৰা আচলতে অপৰূপা অবিহনে মোৰ কোনো অস্তিত্বই নাই বুলি মই ভাবোঁ কাৰণ মই জন্ম দিয়া এটি গ্ৰুপ যিটো এতিয়া 76,000 মহিলা আছে আৰু আমি সমাজৰ হকে বিভিন্ন কাম সদায় কৰি গৈ আছোঁ আৰ্তজনৰ ওচৰত থিয় দিছোঁ কিন্তু সেই অপৰূপাই মোৰ প্ৰতিটো মুহূৰ্তত বা মই কেম' ল'বলৈ যোৱাৰ প্ৰথম কেম'টো ল'বলৈ যোৱাৰ আগদিনাখনো তেওঁলোক গোটেইখিনি আহিছে আহি কেক কাটিং কৰিছে কৰি মোক উৎসাহ যোগাইছে যে মানে মোৰ এটা নতুন যুদ্ধলৈ মই সাজু হ'বলৈ গৈ আছোঁ আৰু মোক কৈছে যে তুমি আমাৰ যোদ্ধা আমাৰ ইনস্পিৰেশ্যন তুমি জিকি ওলাই আহিবই লাগিব গতিকে এইখিনি মোৰ মৰম আৰু মোক সদায় তেওঁলোকে সদায় পজিটিভিটি দেখে মোৰ তাত গতিকে মোৰো ইন ৰিটাৰ্ণছ তেওঁলোকক দিয়াৰ মানে কৰ্তব্য আছিল যে মই এক পজিটিভিটি দেখাওঁ বা মই যিকোনো ক'ৰবাত যদি তেনেকৈ বাইট এটাও দিওঁ কোনোবা চিনাকি ৰিপৰ্টাৰবিলাকে পালে প্ৰায়ে কয় বা আপোনাক দেখিলে ইমান পজিটিভিটি আহে ইমান পজিটিভ লাগে গতিকে সেই বস্তুখিনি ৰাখিবলৈ বা আচলতে হয়ো মই পজিটিভ মই পটককৈ ইমান নিগেটিভ নহওঁ পটককৈ মই বস্তুটো মানে এক সেনেকুৱা দৃষ্টিকোণেৰে নাচাওঁ যে নাই ঠিক আছে হ'ব আৰু এডজাষ্ট কৰি লওঁ মই গতিকে সেইখিনি তেওঁলোকে মোক যিখিনি মৰম দিছে সেইটো কাৰণে মই বেছি দায়িত্বশীল হৈ পৰিলোঁ তেওঁলোকৰ প্ৰতি আৰু সেইকাৰণে অহা 30 নৱেম্বৰত আমি অপৰূপা মহিয়সী নাৰীত আমি প্ৰত্যেক বছৰে অনুষ্ঠিত কৰোঁ আৰু আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমি বিভিন্ন ফিল্ডত কাম কৰা মহিলাক আমি বঁটাৰ লগতে আৰ্থিক সাহাৰ্য দিওঁ এইবাৰ আমাৰ থিমটো হৈছে কেঞ্চাৰ আৰু মই ভাবোঁ যে ওপৰৱালাই মোক এই কাৰণেই দিছে কেঞ্চাৰটো যাতে ইয়াৰ লগত মই ইম'শ্যনেলি আৰু এটাচ হ'ব পাৰোঁ আগতে যদি কোনোবাই কেঞ্চাৰৰ কাৰণে সাহাৰ্য বিচাৰিও আহিছিল কেতিয়াবা পাৰিছোঁ কৰিছোঁ কেতিয়াবা কৰা নাই বা কেতিয়াবা হয়তো যদি 2,000 টকা দিছোঁ এতিয়া হয়তো মই 10,000 টকা দিবলৈ মই ইচ্ছা কৰোঁ কাৰণ সেইটোৰ লগত মোৰ এটা ইম'শ্যনেলি এটাচমেণ্ট হ'ল যোৱাকালিয়ে এগৰাকীক এম্বুলেঞ্চ লাগে ইয়াৰ পৰা লখিমপুৰলৈ আমি
এটা ৰাতিৰ ভিতৰতে আমি এম্বুলেঞ্চ এখন যোগাৰ কৰি আমি অপৰূপাৰ তৰফৰ পৰা তেওঁক আমি পঠাইছোঁ গতিকে মই যেতিয়া ইম'শ্যনেলি এটাচ হৈ গ'লোঁ আৰু মোৰ গোটেই অপৰূপাখিনিয়ে দেখিলে যে মানে ঘৰতে কেঞ্চাৰ হোৱাৰ দৰে হ'লতো কাৰণ মোৰ লগত তেওঁলোকে ওতপ্ৰোতভাৱে জড়িত আমি জাতি বৰ্ণ নিৰ্বিশেষে এটি পৰিয়ালৰ দৰে অপৰূপা গতিকে তেওঁলোকৰো এনেকুৱা ফিল হ'ল যে আমাৰ ঘৰতে কাৰোবাৰ কেঞ্চাৰ হৈছে গতিকে আমি গোটেইখিনিয়ে কেঞ্চাৰৰ লগত ইমান মানে নিবিড়ভাৱে জড়িত হৈ পৰিলোঁ যে এতিয়া আমি যিকোনো কাৰোবাৰ কেঞ্চাৰ বেমাৰৰ কাৰণে আমি পটককৈ আমি সহায় কৰিবলৈ আগবাঢ়ি যাওঁ গতিকে আমি অহা 30 নৱেম্বৰত অনুষ্ঠিত কৰিবলগীয়া সেই অনুষ্ঠানত হয়তো মেডেণ্টাৰ পৰাও 2-এজন ডক্টৰ আহিব আৰু আমি হস্পিটেলবিলাকৰ লগতো কথা বতৰা হৈ আছে আমি তাতে ফ্ৰী হেল্থ চেকআপ বা তেনেকুৱা এৱাৰনেছৰ ওপৰত বিভিন্ন কাম কৰিম আৰু অপৰূপা যিহেতুকে সদায় আৰ্তজনৰ ওচৰত গতিকে এনেকুৱা কাম আমি সদায় কৰি যাম হয় আপুনি এতিয়া যিসকলে এই ৰোগটোৰ লগত বৰ্তমান ভুক্তভোগী হৈ আছে সেইসকললৈ আপুনি কি বুলি বাৰ্তা দিব মই এইটোৱে ক'ম মোৰতো এনে আহিবলগীয়া উপন্যাস যিখন মই লিখিম মোৰ নিজৰ জীৱনৰ ওপৰত আধাৰিত অনুৰাগ তোমাৰ বাবে পাৰ্ট 2খন সেইখনত কেঞ্চাৰৰ ওপৰত বা তেনেকুৱা গোটেইখিনি সামৰি মই লিখিম কিন্তু মই থুলমূলকৈ 2 লাইনত কওঁ যে আমি কিছুমান বস্তু মহিলাসকলে আমি অৱহেলা কৰোঁ আমি এনেকুৱা কৰোঁ যে এই কালি পৰীক্ষা আছে পৰহি কাম আছে অমুক আছে গতিকে আমি সেই বস্তুখিনি আঁতৰি যায় যদি নিজৰ কিবা এটা শাৰীৰিক অসুস্থতাও থাকে কিন্তু ইগন'ৰ কৰিব নালাগে কাৰণ অভেৰিয়ান কেঞ্চাৰ বা ব্ৰেষ্ট কেঞ্চাৰৰ ক্ষেত্ৰত মানে গমেই নাপায় কেতিয়াবা ইমান সাইলেন্ট হৈ থাকে আৰু অভেৰিয়ান কেঞ্চাৰৰ ক্ষেত্ৰত মই নিজে ভুক্তভোগী মই নিজে গম পাইছোঁ বা মই যেনেকৈ সেমিনাৰ ৱেবিনাৰবিলাক মই এতিয়া এটেণ্ড কৰি গম পাইছোঁ যে গেষ্ট্ৰিক বুলি ভাবি থাকে যে গেষ্ট্ৰিক হোৱা বুলি ভাবোতে অভেৰিয়ান কেঞ্চাৰ যে 3rd ষ্টেজ পাইগৈ গতিকে সেইটো ভুল নকৰিব যদি গেষ্ট্ৰিকো হৈছে আপোনালোকে গাইনকলজিষ্টৰ পৰামৰ্শ লওক মেডিচিনৰ ডক্টৰতকৈ আগত গাইনকলজিষ্টৰ ওচৰত যাওক মহিলাখিনিৰ কথা কৈছোঁ মই মাইকী মানুহখিনিৰ কথা গতিকে আপোনালোকে তেওঁলোকৰ পৰামৰ্শ লওক আৰু যদি সৰু চিমটমছ যেনেকৈ হোৱাইট ডিচাৰ্জ হোৱা পিৰিয়ডছ ইৰেগুলাৰ হোৱা এক্সেছিভ ব্লিডিং হোৱা কঁকালৰ বিষ হোৱা পেটৰ বিষ হোৱা ভমিটিং টাইপৰ আহা খাবলৈ মন নোযোৱা এইবোৰ কিন্তু কেঞ্চাৰৰ লক্ষণ কনষ্টিপেশ্যন হোৱা এইবোৰ কিন্তু কেঞ্চাৰৰ লক্ষণ হয় আৰু খুব সঘনাই যদি পেচাব লাগি আছে সেইটো এটা কেঞ্চাৰৰ লক্ষণ গতিকে এইবোৰ সৰু বস্তুবোৰ আপোনালোকে ইগন'ৰ নকৰিব আৰু এযোৰ কাপোৰ কমকৈ পিন্ধক এসাঁজ কমকৈ খাওক কিন্তু এটা হেল্থ ইঞ্চুৰেঞ্চ সেইটো খুব ইম্পৰ্টেণ্ট আৰু এটা হেল্থ চেকআপ প্ৰত্যেক বছৰে এটা হেল্থ চেকআপ খুব প্ৰয়োজন আৰু যিহেতুকে বহুত এক্সপেঞ্চিভ হয় এইটো ট্ৰিটমেণ্ট গতিকে চৰকাৰী হস্পিটেল আছে কিন্তু কাৰ্ড যদি বনাব আছে আপোনালোকে বিভিন্ন কাৰ্ডবোৰ বনাই লওক আৰু যিখিনি মানে চৰকাৰী হস্পিটেলত নাযায় গভৰ্ণমেণ্ট হস্পিটেলত যায় তেওঁলোককো মই ক'ম যে আপোনালোকেও নিজে এটা হেল্থ ইঞ্চুৰেঞ্চ কৰক কাৰণ বহুত এক্সপেঞ্চিভ খৰচা হয় বহুত বেছিয়ে তাৰ পৰিমাণ গতিকে সেইখিনি বহুত পৰিমাণে লাঘৱ হ'ব গতিকে সজাগ থাকক সতৰ্ক থাকক সৰুতকৈ সৰু চিমটমছবিলাক আপোনালোকে একেবাৰেই ইগন'ৰ নকৰিব ডক্টৰৰ ওচৰত যাওক আজি মই সৌভাগ্যশালী আছিলোঁ যে একেবাৰে কম অৱস্থাত মোৰ ধৰা পৰিল কাৰণে মই আজি সুস্থ হৈ আপোনালোকৰ ওচৰত আছোঁ কিন্তু 3rd ষ্টেজৰ মহিলাও মই দেখিছোঁ 4th ষ্টেজৰ মহিলাও মই দেখিছোঁ কিমান কষ্ট ভোগ কৰিবলগীয়া হয় কিন্তু তাতেও যদি কোনোবা 3rd ষ্টেজ বা 4th ষ্টেজৰ মহিলা আছে আপোনালোকে হাৰ নামানিব যুঁজিলেহে জিকিব গতিকে যুঁজি ওলাই অহা উদাহৰণো বহুত আছে হাৰ নামানি যুঁজাটোহে আচল কথা তো আপোনাৰ আৰু এটি বিশেষ গীতে সন্মান পাবলৈ সক্ষম হৈছে সেই বিষয়ক লৈ আপুনি কি ক'ব হয়তো মা গানটো আছিলে হৰ্ষিতা ভট্টাচাৰ্যই গাইছিল মই লিখিছিলোঁ আৰু সেইটো আমি ঔৰংগাবাদ ফিল্ম ফেষ্টিভেলত হৰ্ষিতাই শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা পাইছিলে আৰু মই গীতিকাৰ হিচাপে পাইছিলোঁ আৰু আমাৰ কিংকিনী তাই পাইছিলে কিংকিনী ভট্টাচাৰ্যই পাইছিলে শ্ৰেষ্ঠ অভিনেত্ৰী আৰু খুব ধুনীয়া আছিলে গানটো মানে এক আৱেগিক গান এক মন পৰশা গান শুনিলে বা ভিজুৱেলটো চালে মানুহৰ চকু পানী ওলাই যায় পিঞ্জৰা নামৰ যিখন ছবি সেইখন ছবিত আছিলে গানটো আৰু মানে ইমান ধুনীয়াকৈ গাইছে হৰ্ষিতাই বিভিন্ন অনুষ্ঠানতো তাই গাইছে খুব ভাল গাইছে তাই গতিকে মই খুবেই সুখী যে মই লিখা প্ৰথমটো গীতেই ঔৰংগাবাদ ফিল্ম ফেষ্টিভেলত বঁটা পাবলৈ সক্ষম হৈছে ক'লে যে আপুনি এটা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আপুনি নিজৰ কৰ্মখিনি সমানে কৰি গৈছে সমানে আগবাঢ়ি গৈছে আপুনি এই যি জটিল ৰোগটো এই ৰোগটোক কেনেকৈ আপুনি হৰুৱাই মেলি আপুনি আগবাঢ়ি আহিলে সেইটো মই ক'ব লাগিব যে প্ৰথম কথা হৈছে আত্মবিশ্বাস আৰু দ্বিতীয় কথা হৈছে যে মোৰ পৰিয়ালবৰ্গ বা মোৰ অপৰূপা গ্ৰুপ বা মোৰ যিখিনি আত্মীয় সকলোখিনিৰ মৰম উৎসাহত বা মই যিখিনি কাম আজিলৈকে কৰিছোঁ মই ভাবোঁ যে সদায় মানুহে ভাল কাম কৰিলে ভাল ফল পায় আৰু বেয়া কাম কৰিলে বেয়া ফল পায় গতিকে সেই ভাল কামখিনিৰ হয়তো ফল অকণমান হ'লেও পাইছোঁ কাৰণ মোৰ যিটো অভেৰিয়ান কেঞ্চাৰ সেই কেঞ্চাৰটো মই সেইদিনাখনে মেডেণ্টাৰ ডক্টৰৰ লগত এখন ৱেবিনাৰ কৰিছিলোঁ তেওঁলোকে কৈছে যে 1 লাখত এজন মানুহৰ অভেৰিয়ান কেঞ্চাৰ হয় আৰু খুব
মানে ৰেয়াৰ যে ফাৰ্ষ্ট ইনিচিয়েল ষ্টেজত অভেৰিয়ান কেঞ্চাৰ ধৰা পৰে কিন্তু মই এইটো ক্ষেত্ৰত সুখী লাকি যে মই ইনিচিয়েল ষ্টেজত ধৰা পৰিছে কাৰণ মানে অভেৰিয়ান কেঞ্চাৰ ধৰা পৰোঁতে থাৰ্ড ষ্টেজ হৈ যায় তেতিয়া অপাৰেশ্যনৰ চান্সেছ খুব কম থাকে কেমো দিয়া হয় অপাৰেশ্যন কৰা হয় তাৰপিছত কেমো দিয়া হয় গতিকে মানে সেইখিনি মোৰ এৱাৰনেছ বা মই এলাৰ্ট থাকিলোঁ সেইটো কাৰণে হয়তো মই ইনিচিয়েল ষ্টেজত ধৰা পৰিল বা সেই মানুহখিনিৰ মৰম যিখিনি আশীৰ্বাদ মোৰ ওচৰত আছিলে সেইখিনিৰ কাৰণে মই মানে সোনকালে ধৰা পৰাৰ কাৰণে মোৰ বস্তুখিনি বহুত সহজ হৈ গ'ল আৰু যেতিয়াই মই ছ'চিয়েল মিডিয়াত জনালোঁ গোটেইখিনি মোৰ তেতিয়া মানুহখিনিয়ে যেনেকৈ মন্দিৰত গ'ল গীৰ্জাত গ'ল বা নামাজ পঢ়িলে সেইখিনি মোৰ কাৰণে এক আশীৰ্বাদ স্বৰূপ আৰু সেইখিনিৰ কাৰণে 3 মাহৰ ভিতৰত মই কেঞ্চাৰ জয় কৰি মই আহিবলৈ সক্ষম হৈছোঁ ধন্যবাদ আমাক ইমানখিনি সময় দিয়াৰ কাৰণে আপোনাক আমি বহুত বহুত ধন্যবাদ জনাইছোঁ লগতে আপোনাৰ যি সন্মান সেই সন্মান তাৰ বাবে আমি আপোনাক অত্যেককৈ শুভকামনা জনাইছোঁ খুবেই ভাল লাগিল মই বিচাৰোঁ যে মানে এই যিখিনি কথা মই লিজাৰ বিষয়ে ক'লোঁ সকলো অভিভাৱকে বিশেষকৈ অটিষ্টিক যিখিনি শিশু আছে তেওঁলোকৰ অভিভাৱকে জানক গম পাওক আৰু নিজৰ শিশুটোক মানে নিজৰ শিশুৰ দৰে তেওঁলোকে লালন পালন কৰক চকু ৰোগীৰ বাবে সুখবৰ চুবুৰীয়া দেশ নেপালৰ বৃত্তামুৰ সৈনিকপুৰত অত্যাধুনিক চিকিৎসালয় শুভাৰম্ভ মেচি IN এষ্টেটিক প্ৰাইভেট লিমিটেড নামৰ চকু চিকিৎসালয়ৰ শুভাৰম্ভ চৰকাৰী বেচিক হস্পিটেলৰ সন্মুখত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত এখন ব্যক্তিগত চকু চিকিৎসালয় য'ত আৰ্থিকভাৱে দুৰ্বল লোকৰ অতি কম খৰচতে চকুৰ পৰীক্ষা ও চশমা প্ৰদান কৰা হয় লগতে ENT ছালৰ ৰোগ দাঁতৰ ৰোগৰো চিকিৎসা উপলব্ধ নেপালৰ জ্যেষ্ঠ তথা বিশিষ্ট চিকিৎসকৰ তত্ত্বাৱধানত পৰীক্ষা কৰা হয় চকুৰ থকা খোৱাৰো সুব্যৱস্থা আছে চিকিৎসালয়খনত অতি কম খৰচতে চকুৰ অপাৰেশ্যন পৰীক্ষা আদিৰ বাবে যোগাযোগ কৰিব পাৰে যোগাযোগ নম্বৰ 977981491403 অথবা 9779804958450450